আৰু উৎপাদ এইকাৰণে কৰিম মই বিচাৰোঁ এই অঞ্চলৰ প্ৰত্যেকজন মানুহ সুস্থ হওক, প্ৰতিটো আহিব লগা নতুন জেনেৰেশ্যন সুস্থ হওক। সেইকাৰণে মই যিখিনি কথা কম প্ৰতিটো কথা ভালকৈ মনোযোগী কৰিব। তো মই ক'লো পোচাপ মাৰক। বহুতে হাঁহিলে, এটা পোচাপেদি কি হ'ব ডাঙৰীয়া, এটা পোচাপেদি কি হ'ব? তো মই ক'লো মাৰকচোন, দেখা যাব। তো চাব এৰি নিদিব। মানুহে মাৰিলে এটা এটা পোচা, 15 দিনমান মাৰিলে, একোৱে নহ'ল, এৰি দিলে। মই কি কৈছিলো, এটা এটা পোচাপ আপুনি কিবা পাওক নাপাওক এটা এটা পোচাপ মাৰি থাকক। কিছুমান জনা মানুহে মাৰি থাকিলে। মে' জুন মাহত মোলৈ ফোন আহিছে, ছাৰ ঘটনাটা হ'ল নহয়, মেছেজো আহিছে। কি হ'ল ডাঙৰীয়া? সাংঘাতিক পৰিৱৰ্তন এটা হৈছে নহয়। আপোনাৰ কথা শুনি ডেইলি যিকোনো হ'লেও মই এটা পোচাপ ঘৈণীয়েকলৈ কাজিয়া লাগিলেও এটা পোচাপ মাৰি আছো। ঘৈণীয়েকে তোমাৰ সাহস কেনেকে হ'ল? মই গালি কৰি থাকোঁতে দুখদান কেলে মাৰি দিলা? হয় বাৰু চূড়ান্ত অপমান। তই বুলি গালি পাৰিছে নবাহে কেনেকুৱা লাগিব? বহুতো ৱাইফৰ মাছুটি গৈছিল। সেই মানুহজনে কৰি থাকিলে আৰু তেতিয়া প্ৰায় এপ্ৰিল মে' মানত মোলৈ বহুত মেছেজ আহিছে, ছাৰ যাদু হৈ গ'ল, ছাৰ আপুনি যাদু হ'ব, যাদু হ'ল। কি যাদু হ'ল ডাঙৰীয়া? সঁচাকৈ মই এটাও ভালকৈ মাৰিব পৰা নাছিলোঁ, আজিকালি মই 25টাকৈ মাৰোঁ। তোৰ কেলে আপোনালোকক মাৰিব পৰা মাৰিবতো হাত দিছিলোঁ মই এটাতকৈ বেছি। নহয় ছাৰ নোৱাৰোঁ দেখোন, নোৱাৰোঁ। আৰু ৰাতিপুৱা উঠি বিচনাত ভৰি দিলে হাতখন নিজে মাতিলে গুচি যাওঁ। আৰু কি হ'ল? ডিচিপ্লিন। এই কথাটো মানুহে বুজা নাই। মানুহৰ ভিতৰত ছাবকনচিয়াছ মাইণ্ড বুলি বস্তু থাকে। আপোনালোকে যেতিয়া এটা কাম সদায় কৰিব, ছাবকনচিয়াছ মাইণ্ডলৈ বস্তুটো গুচি যায়। আপুনি কৰি চাওক, মাত্ৰ 5 ছেকেণ্ড ডেইলি ৰাতিপুৱা উঠিব। প্ৰথম কাম এটা এক্সাৰচাইজ, একেবাৰে সহজ এক্সাৰচাইজ। ভৰিৰ আঙুলিৰ ওপৰত থিয় হ'ব লাগে। কি কৰিব লাগে? সৰু হাতটো দাঙি ভৰি আঙুলিৰ ওপৰত থিয় হ'ব লাগে। কেনেকে? এনেকে। হৈ গ'ল। 1 ছেকেণ্ড মনত থাকিবনে? তোমাৰ ৰেকৰ্ড কৰি লৈছে চাগে। যিয়ে কৰা নাই মোবাইল উঠাই লওক, মোৰ কোনো আপত্তি নাই। মানুহৰ মাজত চব কথা ফিট গুচি যাওক, বাপেকে বন্ধ হৈ যাওক হস্পিটেল, দেখা যাব। একদম সেইটোৱে লাগে ছাৰ। কৰাই দিম। মই কৈছো আপোনালোক মোৰ লগত থাকক, মোৰ লগত থাকক। মই অসমৰ ৰেহ ৰূপ সলনি কৰিম, থাকক। মই বিচাৰো ইয়াত যদি ফাৰ্মাচিষ্ট দাদা বাইদেউ আছে, বেয়া হ'ব, কিন্তু মই বিচাৰো ফাৰ্মাচীৰ ঔষধৰ বিক্ৰী, অদৰকাৰী বিক্ৰীবিলাক 90% কমি যাব, 75% কমি যাব। হস্পিটেলত যোৱা মানুহৰ সংখ্যা, যিবোৰ মানুহক সঁচাকৈ হস্পিটেলৰ প্ৰয়োজন, সেইসকলৰ বাবে বেড খালি হ'ব, বন্ধ হৈ যাওক হস্পিটেল। সেইটো মানে মই বন্ধ কৰিম বুলি কোৱা নাই। মই কৈছো যে মানুহ নগ'লে হয় নাই। এতিয়া আটাইতকৈ বেছি বস্তু, এতিয়া আটাইতকৈ বস্তু কি বনি আছে? হস্পিটেল। কিয়? হস্পিটেলৰ মালিকে আপোনাক মাতি পঠাইছে নাই? কথা আপুনি কৈছে, আপোনাৰ পইচা, আমাৰ বহুত পইচা আছে, আপুনি বিৰাট ধনী। আপুনি বেংকত পইচাবোৰ জমা কৰিছে, কি কৰিছে জানে? দিব কাৰণে। আপুনি বিৰাট ধনী মানুহ, আপোনাৰ হাজাৰ হাজাৰ টকা আছে। মই তাকে বিচাৰিছো, নিদিব। সেইখিনি পইচা দিব লগা নহ'ব। কথাবোৰ শুনক, চিম্পল। কেমেৰা ৰেডি। ৰাতিপুৱা উঠি 5টা